নমস্কাৰ। প্ৰথমতে সকলোকে অসমীয়া ৰাইজক কাতি বিহু ওলগ জনাইছো আৰু আজি হঠাৎ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত লগ পালো। বিহু ওলগ জনাইছো। হয়, কাতি বিহু অলপ লগতে তোমালোককো জনাইছো আৰু সকলো একচুৱেলি মোক আজি নিমন্ত্ৰণ কৰিছিলে মহামুখ আঞ্চলিক কাতি বিহু উদযাপন কৰিছে তেওঁলোকে বিহুৰ সংগতিৰ লগতে জুবিন দা আদ্য শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি পাতিছে। তালৈ মোক বিশেষভাৱে নিমন্ত্ৰণ কৰিছিলে, তালৈ আহিছো। প্ৰথমতে মই আকাশক সুধিম যে যি আকাশ যে চবে গম পায় আপোনালোকে অসমীয়া ৰাইজে যে মই নথকা যিটো শীৰ্ষক গীত, এই গীতটো আপুনি কেনেকে ৰচনা কৰিছিলে? মই দাদাক 2022 চনত ৰচনা কৰি কিনে বাণীবদ্ধ কৰি কিনে দিছিলো। দাদা জীৱনটোক লৈ কিনে লিখিছিলো আৰু গোটেই গীতটি কথাৰ মাজতে, গীতৰ মাজতে, সুৰৰ মাজতে সকলোখিনি দাদা জীৱনৰ কাহিনী লিখা আছে আৰু সেইখিনি আজি সমগ্ৰ ৰাইজে, জুবিন দাৰ অনুৰাগীয়ে, সমগ্ৰ বিশ্বৰে সেই গীতটো মই নথকা অনুভৱ কৰি আজি চকুলো টুকি ৰাইজে, অনুৰাগীয়ে দাদাক বিচাৰি পাইছে আৰু দাদাক আজীৱন বিচাৰি পাব। মই নথকা অনুভৱ যিদিনা হব তোমাৰ অশ্ৰু নিগৰিব কোৱা, গতিকে সেই আবেগৰ এটুপি চকুলোৱে দাদাক সদায় বিচাৰি পাব, মোৰ সেইটো বিশ্বাস। সেইবাবে গীতটো ৰচনা কৰা হয়। যিটো আমাৰ সকলোৱে মৰমৰ হিয়াৰ আমঠু জুবিন গাৰ্গে যিটো নাম দিছিলে আৰ বাকচ বুলি, এই আৰ বাকচ নামটো আপোনাক কেনেকে দিয়া হৈছে? দাদাই কৈছিলে কি মোৰ নিজৰ ভৰিত থিয় হবৰ কাৰণে কৈছিলে আৰু কিছু আৰ্থিক সাহায্য দিছিলে আৰু সেইখিনি মই কৰি দেখাই দিলো। দেখাই কিনে মই ডিফেন্সত সংস্থাপন ললো। তেতিয়া দাদাই মোক লগৰখিনি চিনাকি কৰিছিলে যে সি আকাশে নহয়, ৰিয়েল ফাইটাৰ অফ আকাশ, আৰু তেতিয়াৰ পৰাই মই আকাশ মানে আৰিফ আকাশ হল। আজি আমি মানে কৈছো আকৌ লগ পাম পুনৰ আকাশৰ সৈতে জীৱনৰ আমি সম্পৰ্কে আপোনালোকক দিম। ধন্যবাদ। জয় জুবিন দা।